নমস্কাৰ। আজি আমি আহিছোঁ এখন বিশেষ স্থানলৈ, শ্ৰী শ্ৰী বাসুদেৱ থান নৰহাটলৈ। এই সত্ৰখন ঢকুৱাখানাত অৱস্থিত। সত্ৰলৈ সোমাই অহা ৰাস্তাটো দীঘলীয়া আৰু তাৰ চাৰিওফালে বিভিন্ন ধৰণৰ দোকান। কাপোৰ কানি, ধূপ-চাকি আদি কৰি শাক-পাচলিৰ দোকান পৰ্যন্ত ইয়াত আছে। তাৰে এখন দোকানত বস্তু লোৱাৰ বাবে সোমালোঁ। নাৰিকলকেইটা বাছি লৈছোঁ। পানী থকা নাৰিকলবোৰ ভাল ওলায়, সেইবাবে জোকাৰি পানী থকা নাৰিকলটো বাছিলোঁ। থানলৈ দিয়া শৰাইত শুকান প্ৰসাদ দিয়া হয়। ফল-মূল আৰু বাকী বস্তুবোৰ উলিয়াই শৰাইখন সজাই ল'লোঁ। শৰাইখন দেখাত সৰু লাগিব পাৰে, কিন্তু নহয়, এইখন ডাঙৰ লগতে গধুৰ হৈ পৰিছিল। শৰাইখন সুন্দৰকৈ সজাই আমি থানৰ পিনে বাট ল'লোঁ। এনেইতো ফটো মাৰিলেই হয়, পৰিৱেশটো ধুনীয়া দেখি অলপ জোখতকৈ বেছি ফটো মাৰিলোঁ। আৰু এইফালে আমাক আদৰিবলৈ বান্দৰ আহি ৰখি আছে। দেখিবলৈ পাই মোৰ বান্ধৱী নিচিনাই। ময়ো তাক দেখি নমস্কাৰ এটা দিলোঁ। মনতে ক'লোঁ, বোলো বন্ধু, ৰ'বা, প্ৰথমে প্ৰভুক দি লওঁ, তাৰপিছত তোমাৰ ওচৰত আহিম। এইবাৰ মেইন চৌহদৰ ভিতৰত সোমাই আৰু এজন ভক্তক লগ পালোঁ। তেখেত একেবাৰে ওপৰৰ পৰা মোক চাই আছে। ইয়াত এটা দুটা বান্দৰ নহয়, বহুত বান্দৰ আছে। মই ভয়তে ভিতৰত সোমাব ল'লোঁ। বোলো ইহঁতকেইটা লগ খাই মোৰ শৰাইখনকে লুটি নিব। সেৱা এটি লৈ ভিতৰলৈ আগবাঢ়িলোঁ আৰু গোসাঁইসকলে ক'ত কেনেকৈ কি কৰিব লাগে আমাক সকলোবোৰ বুজাই ক'লে। আমি সেইমতেই নিয়ম কৰিলোঁ। প্ৰসাদখিনি আগবঢ়াই আমাক দেখুৱাই দিয়া ৰাস্তাইদি ধূপ-চাকি জ্বলোৱা ঘৰটোলৈ গ'লোঁ। আজি মানুহৰ ভিৰ বহুত কম আছিল, সেইবাবে ক'তো লাইন পাতিবলগীয়া নহ'ল আৰু চাকি ধূপ জ্বলাবলৈ বহুত ঠাই আছিল। ইয়ালৈ অহা মোৰ এইবাৰ সৈতে দুবাৰ হৈছে। চাকি গছ আৰু ধূপ লগাই মনৰ মাজতে ভগৱানৰ মনৰ কথা ক'লোঁ। লগৰীয়াই যেনেকৈ পঠিয়াইছিল, তাইৰ বাবেও চাকি এগছ জ্বলাবলৈ সেইমতে কাম, তাইৰ নামতো চাকি এগছ লগাই আহিলোঁ। ভগৱানক ক'লোঁ যে তাইক আৰু হাৰ্ট ব্ৰেক নিদিবা, যেনে তেনে বিয়াখন দি তাইক পঠিয়াই দিয়া। সকলোৰে চাকি ধূপ জ্বলাই আশীৰ্বাদ ল'বলৈ বুলি ক'লোঁ। দক্ষিণা আৰু তামোল পাণ লৈ গোসাঁই আশীৰ্বাদৰ বাবে গ'লোঁ। আমি জোখতে আশীৰ্বাদ ল'ব পাৰিছোঁহি। আমাৰ আগেও এজাক মানুহ ওলাই গৈছে। প্ৰসাদ ল'বলৈ গৈ গম পালোঁ যে ইয়াত থকা বান্দৰকেইটাই বহুত অনিষ্ট কৰে। সিহঁতৰ কথা পাতিছোঁ বুলি গম পাই গোটেইকেইটা ওচৰ চাপি আহিল। প্ৰায় 6টামান বান্দৰ আছে। ইহঁতকেইটা কেনেকৈ দেখি মোৰ লগৰবোৰলৈ মনত পৰি গ'ল। ইহঁতেও এনেকৈয়ে আড্ডা দি বহি থাকে। প্ৰতিটো গ্ৰুপত যেনেকৈ এটা খকুৱা থাকে, ঠিক তেনেদৰে ইয়াতো এটা আছে। বাহিৰলৈ ওলাই আহি আই এগৰাকীৰ পৰা আশীৰ্বাদ ল'ব ল'লোঁ। ৰাখীও পিন্ধিব পাৰে, যিহেতু আগতে মোৰ ৰাখী পিন্ধি থোৱা আছে, সেইবাবে মই ৰাখী নিপিন্ধিলোঁ। বাহিৰলৈ গৈ দোকানবোৰত চকু ফুৰালোঁ। কিবাকিবি কেইটামান বজাৰ কৰি আমি হোটেলৰ ফালে গ'লোঁ আৰু সকলোৱে খাই বৈ পেটটোক অলপ শান্ত কৰিলোঁ। এইফালে তামোলৰ টোপোলা আনিলোঁ। মোৰ আপা ঘৰ যিহেতু ঢকুৱাতেই, সেইবাবে আমি ঢকুৱাতে থাকিলোঁ। আৰু এইখন তেওঁলোকৰ চাহৰ বাগান। আমি পিছে চাহৰ বাগান চাবৰ বাবে অহা নাই, আহিছোঁ মুগা চুমনিলৈ। আৰু ঢকুৱাখানা মুগাৰ বাবেই বিখ্যাত। জাল পানীত পতা দেখিছোঁ, আজি আকাশত পতাও দেখিলোঁ। এই জালবোৰ বোলে বিশেষকৈ বান্দুলিৰ বাবে পতা হৈছে, পলুবোৰক বচাবলৈ। চুমনি এখনত মুগা পুহিবলৈ নিয়ম নীতি কৰা হয়। এইবোৰ দেখিছেনে? এইবোৰে ডাঙৰ হৈ বাঁহ সাজি মুগা হৈ। এৰী পলু চুবলৈ ভয় নালাগে, কিন্তু মুগা পলু চুবলৈ ভয় লাগে। এইডোখৰ জোহালি, আহিয়ে চাহৰ জুতি ল'লোহি। আজি বিশেষ এয়াই আছিল। অন্য এটি ভিডিঅ'লৈ আকৌ লগ পাম। বাই।